মই কেতিয়াও ভাবা নাছিলো যে যিসকলে আজমলক ভোট দিয়ে তেওঁলোকে কেতিয়াবা অসমৰ হৃদপিণ্ড গুৱাহাটীলৈ আহি শংকৰদেৱ কলাক্ষেত্ৰক আক্ৰমণ কৰিব। মই ভাবিছিলো সেই দিন আৰু কিছু দূৰত আছে। মই সভাই সমিতিয়ে কৈছিলো যে 20 বছৰ পিছত আজমলৰ দৰে কোনোবা অসমৰ মুখ্যমন্ত্ৰী হ'ব। কিন্তু মই ভবা নাছিলো যে হাতীগাঁৱৰ মাজত PFIৰ অফিচ বহিব আৰু PFIৰ দৰে ইছলামিক মৌলবাদী সংগঠনে গুৱাহাটীৰ ৰাজপথত আক্ৰমণ কৰিব। মই ভবা নাছিলো যে নগাঁৱত প্ৰতিবাদ হ'ব আৰু অসম মিয়া পৰিষদে মানুহ প্ৰতিবাদৰ বাবে মাতি আনিব। মই ভবা নাছিলো যে যিসকলে মিয়া কবিতা লিখিছিল তেওঁলোকে তেজপুৰ ইউনিভাৰ্চিটিত কেবৰ বিৰুদ্ধে বিপ্লৱ কৰিব। মই ভবা নাছিলো যে যিসকলে মৌলানা মাদানীৰ লগত বহি অসমৰ NRC বিফল কৰাৰ ষড়যন্ত্ৰ কৰিছিল তেওঁলোকে অসমৰ ভাগ্য নিয়ন্ত্ৰা হ'ব। মই যোৱা এমাহৰ ঘটনাই মোক বাকৰুদ্ধ কৰিছে। মই ভবা নাছিলো যে জাতিটোৰ এনেকুৱা দুৰ্যোগৰ দিন আহিব, বিপদৰ দিন আহিব। মই হৃদয়ৰ পৰা কৈছো, কিমান দিন আমি জীয়াই থাকিম আমি কোনেও নাজানো। 50 বছৰ হ'ল, ৰাজনীতিত কিমান দিন থাকিম তাৰো অৰ্থ মই নাজানো। কিন্তু এটা কথা ৰাইজ বিনম্ৰতাৰে কওঁ, অসমৰ আকাশখনত আজি আজমলৰ দৰে 3 বছৰ আগত এজন আজমল আছিল। আজি অসমৰ আকাশত লাখ লাখ আজমলৰ সৃষ্টি হ'ল আৰু আমাৰ অসমীয়া জনজীৱনৰ মাজত তেওঁলোকে আমাৰ শৰীৰত যেনেকে তেজ সোমাই তেনেকে তেওঁলোকে আজি আমাৰ জনজীৱনৰ বৰ ঘৰত বহিবৰ কাৰণে সাহস কৰিছে। যিসকলে গণতন্ত্ৰবাদ অধিকাৰ কৰিছিল, কাজিৰঙাৰ ভূমি দখল কৰিছিল, তেওঁলোক আজি অসমৰ অভিভাৱক হোৱাৰ পথত আগবাঢ়িছে। মই আপোনালোকক অনুৰোধ কৰিম, কোনোবাই কয় হিমন্ত বিশ্ব শৰ্মাক শাসন লাগে। কি শাসন লাগে? 20 বছৰ হৈ গ'ল, মন্ত্ৰী হলো, বহুত দিন বহুত পালো, অসমৰ ৰাইজে বহুত দিলে। আকাংক্ষা আশাৰে মানুহ জীয়াই নাথাকে। কিন্তু এটা কথা আপোনালোকক কৈ যাম, বিজেপিৰ কৰ্মকৰ্তাসকলক, মোদী ডাঙৰীয়াৰ নেতৃত্বত দিনে নিশাই আমিয়ে কাম কৰিব লাগিব। আমিয়ে অসমখনক এই মিয়া কবিতা লিখা আজমলৰ দৰে এইসকল উগ্ৰ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে বিজেপিৰ কৰ্মকৰ্তাসকলে যুঁজ দিব লাগিব। আমাৰ বাদে ইয়াত বিকল্প নাই। যিসকল সংগঠনক আমি আশা কৰিছিলো তেওঁলোকৰ দৰে সংগঠনে আজি NRCৰ বিৰুদ্ধে আন্দোলন কৰাৰ তেওঁলোকে সাহস কৰিব পৰা নাই। তেওঁলোকে ভাবিছে সোণোৱাল মৰমীয়াল মানুহ, সোণোৱালৰ দিনত আন্দোলন কৰিম। কিন্তু যাৰ বিৰুদ্ধে আন্দোলন কৰিব লাগিছিল তাৰ বিৰুদ্ধে আন্দোলন কৰাৰ সাহস তেওঁলোকে হেৰুৱাই পেলালে। মই বিনম্ৰতাৰে সৈতে কওঁ যে হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত দাস আৰু বিজেপিৰ কৰ্মকৰ্তাসকলক ৰঙা চকু নেদেখুৱাব। কাৰণ আমি ৰাইজৰ হৈ কাম কৰিছো, আমি জননী জন্মভূমিৰ হৈ কাম কৰিছো আৰু অসমখনক আজমলৰ পৰা মুক্ত কৰাৰ বাবে আমি কাম কৰিছো। আৰু আপোনালোকক আমি জনাই দিওঁ যে আমাৰ জীৱনত শেষ বিন্দু তেজ থকালৈকে বদৰুদ্দিন আজমলৰ দৰে ব্যক্তিৰ বিৰুদ্ধে বিজেপিয়ে যুঁজি থাকিব, যুঁজি থাকিব, যুঁজি থাকিব। যুঁজি আমি মৃত্যু খাবতি ল'ম, কিন্তু আমি পৰাজয় স্বীকাৰ নকৰো। অজেয় অটল ভাৰত, অজেয় ভাজপা, এই সিদ্ধান্তৰে আমি আগবাঢ়ি যাম। মোৰ লগত আপোনালোকে সংকল্প ল'ব, এই মাটিৰ প্ৰতি আমি দায়বদ্ধ। এইখন স্বদেশ, এইখন স্বজাতি, এই মাটিৰ প্ৰতি আমি দায়বদ্ধ। আমাৰ ব্যক্তিগত কথা নাই। অসমৰ মাটিয়ে আমাৰ দেৱ, অসমৰ মাটিয়ে আমাৰ খেপ আৰু এই মাটিৰ আমি পূজা কৰিম আৰু এই মাটিক লৈয়ে আমি মৃত্যু হ'ম। কিন্তু আমি আজমলৰ পৰা অসমক আমি ৰক্ষা কৰিম, সেই সংকল্প আজি আমি ইয়াত লৈছো।
শ্ৰদ্ধাৰ ৰাইজ, দুটা কথা কৈ সামৰিম। এই বছৰটো কষ্টৰ হ'ব, এই বছৰটো প্ৰত্যাহ্বান হ'ব। অহাবাৰ বিহু আমি ভাল কৰি পালন কৰিম। এই এটা বছৰ দিনে ৰাতি আমি কষ্ট কৰিম, জননী জন্মভূমিক সেৱা কৰিম। আপোনালোক সাজুনে? লাহে লাহে ক'লে নহ'ব, লাহে লাহে ক'লে মই ভাবিম আপোনালোকে আমাক ক'ৰবাত ভুল বুজিছে। আমি আপোনালোকক সুধিম, আপোনালোক সাজুনে? জননী জন্মভূমিৰ কাৰণে সৰ্বোচ্চ ত্যাগ কৰিবলৈ আপোনালোক সাজুনে? সাজুনে? ধন্যবাদ। মোৰ লগত ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। জয় আই অসম, জয় আই অসম, জয় আই অসম। পুনৰ এবাৰ মোৰ মনটো দুখ লাগি থাকে। সোণোৱাল ডাঙৰীয়া 1 তাৰিখে কৈছিল যে মোক এঘৰীয়া নকৰিব। সোণোৱাল ডাঙৰীয়া, বিজেপিয়েহে সিদ্ধান্ত ল'ব আমি কাক একাষৰীয়া কৰিম। আমাক কোনেও একাষৰীয়া কৰিব নোৱাৰে। আৰু সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত বিজেপিয়ে প্ৰমাণ কৰিব যে জননী জন্মভূমিৰ বাবে আমি উৎসৰ্গিত ৰাজনৈতিক দল, আৰু আমি একেলগে কাম কৰিম, আৰু একেলগে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰত আৰু অসমৰ জনতাক আমি 100টা বিধানসভাৰ চিট আমি উপহাৰ দিম। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।